গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী নদী আৰু তাইৰ বান্ধৱী। নদী আৰু উস্কি চেহেলি। এদিনাখন এখন নদীৰ এটি ধাৰা বহুত দূৰৈৰ পৰা বৈ বৈ আহি ভাগৰুৱা হৈ পৰিছিল। তাইৰ বান্ধৱীক ক'লে, মই বৈ বৈ আহি জীৱনৰ প্ৰতি বিৰক্ত হৈ পৰিছোঁ। এতিয়া অলপ জিৰণি ল'ব বিচাৰিছোঁ। কিন্তু খন্তেকৰ বাবেও বিশ্ৰাম নাই। এনেকুৱা জীৱননো কি কামত আহিব? এতিয়া আৰু আগবাঢ়িবলৈ মোৰ অভিলাষ নাই। চোৱাচোন, আম গছৰ সঘন কুঞ্জসমূহে কিমান যে শীতলতা প্ৰদান কৰিবলৈ ৰৈ আছে। মইতো সেইবোৰৰ তলতেই জিৰণি ল'ম। এইবুলি কৈ সেই ধাৰাটি তাতেই ৰৈ গ'ল। তাই ঘন ছায়াযুক্ত তলৰ স্থানসমূহ জলেৰে পূৰ্ণ কৰিবলৈ ধৰিলে। দ্বিতীয় এটি ধাৰা আগলৈ আগবাঢ়ি গ'ল। কিন্তু গৈ থাকোঁতে তাই কৈ গ'ল, তই এই কথা কিয় পাহৰি যাৱ যে নিজৰ পানীৰ পবিত্ৰতা, স্বচ্ছতা আৰু সুস্থতা বৈ থকা অৱস্থাতে অটুট থাকে। আৰু যদি তোৰ জীৱনত কৰ্তব্যৰ প্ৰতি নিজক আঁতৰাই ৰখাৰ ভাৱে ঠাই ল'লে, তেন্তে তোৰ স্বাভাৱিক গুণসমূহো হেৰুৱাই পেলাবি। প্ৰথম জলধাৰাই নিজৰ সহধাৰাৰ অনুভৱপূৰ্ণ কথাবোৰ শুনিও নুশুনাৰ ভাও ধৰিলে। তাইৰ কথাৰ প্ৰতি একেবাৰে মনোযোগ নিদিলে। তাই এটি সৰোবৰৰ ৰূপ ধাৰণ কৰিলে। পানীৰে আৱৰি থকা বাবে কিছুদিন পিছত তাৰ ওপৰ ভাগত শেলাইৰে এটি ডাঠ তৰপ জমা হ'ল। পানী ইমানেই লেতেৰা আৰু দুৰ্গন্ধযুক্ত হৈ গ'ল যে গাঁওবাসীসকলে তাত নিজৰ পোহনীয়া পশুবোৰকো পানী খুৱাবলৈ তথা কাপোৰ ধুবলৈও বন্ধ কৰি দিলে। জীৱনত সদায়েই কাৰ্য কৰি আগবাঢ়ি যোৱাৰ অভ্যাস যেতিয়ালৈকে বৰ্তি থাকে, তেতিয়ালৈকেহে পবিত্ৰতা আৰু সুস্থতা বৰ্তি থাকে। ধন্যবাদ।